হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকে সকলোৱে গম পাই আছে টিভি নিউজে চবতে দি আছে যে 2 লাখৰ পৰা 5 লাখ টকা শিক্ষিত নিবনুৱাসকলক দিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো আঁচনি 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ কি কৰিব লাগিব তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আশা কৰোঁ সকলোৱে উপকৃত হ'ব সো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিহেতু আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এপ্লাই কৰিব লাগিব গোটেইখিনি ডিটেইলছ মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাই আছোঁ ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰি ল'ম আমি তাৰপিছত নেক্সট মই আৰু এপ্লাই কৰা ভিডিঅ'টো মই আপোনালোকক দেখুৱাই দিম ইয়াতে দেখুৱাই দিম কিন্তু নেক্সট আৰু ভালকৈ এটা ভিডিঅ' বনাই কিনে এপ্লাই কৰাটো দেখুৱাই দিম চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব www.cmaa.assam.gov.in ইয়াত চাৰ্চ কৰিলে আপোনালোকৰ মেইন পেজটো খোল খাব এয়া চাওক এইটো পেজ আহি গৈছে আৰু এতিয়া ইয়াতে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান এছাম ষ্টেট পৰ্টেল ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে যিটো আমাৰ পৰ্টেলৰ মেইন পেজ আছে এই পেজটো খোল খাব আৰু ইয়াতে আপোনালোকৰ গোটেইখিনি ডিটেইলছ দিয়াই আছে আৰু ইয়াতে চাওক এয়া যিটো ৰেজিষ্ট্ৰেশ্যন আছে ৰেজিষ্ট্ৰেশ্যনৰ ডেট ষ্টাৰ্ট হৈছে 23 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 7 তাৰিখলৈ আছে 7/11/2023 মানে নৱেম্বৰৰ 7 তাৰিখলৈ আপোনালোকৰ লাষ্ট ডেট আছে সো আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু ইয়াতে তলত চাওঁ আমি কেনেকৈ এপ্লাই কৰিব লাগে বা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে ইয়াতে ফুল ডিটেইলছ দিয়া আছে ফাৰ্ষ্ট ষ্টেপত আপোনালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকক দৰকাৰ হ'ব মোবাইল নম্বৰ আৰু ইমেইল আপোনালোকৰ প্ৰত্যেকৰে ইমেইল থাকে যিসকলৰ নাই তেওঁলোকে এটা ইমেইল আইডি খুলি ল'লে হ'ল আৰু সেই ইমেইলটো ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব সো এনেকৈ মোবাইল নম্বৰ আৰু ইমেইল দি ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে স্কিমৰ কাৰণে নেক্সট এপ্লাই কৰিব পাৰিব আৰু তাৰপিছত আপোনালোকে যেতিয়া এপ্লাই কৰিলে এখন চাৰ্টিফিকেট পাব আৰু সেই চাৰ্টিফিকেটখন পোৱাৰ পিছত আপোনালোকে যদি এলিজিবল হয় তেতিয়াহ'লে যিটো স্কিমৰ যিটো পইচা আছে সেই পইচাটো আপোনালোকৰ একাউণ্টত ট্ৰেন্সফাৰ হ'ব বা আপোনালোকে সেই বেনিফিটটো পাব আৰু ইয়াতে আপোনালোকৰ এই স্কিমৰ গোটেই ডিটেইলছখিনি দিয়া আছে আৰু এলিজিবিলিটিখিনি দিয়া আছে প্লাছ ডকুমেণ্ট কি লাগিব সেইটো আছে আৰু কেনেকৈ এপ্লাই কৰিব সেইটোও দিয়া আছে ইয়াতে চাওক এতিয়া ডকুমেণ্ট কি লাগিব ফাৰ্ষ্ট লাগিব আপোনালোকৰ আইডেণ্টিটি প্ৰুফ তাৰ কাৰণে পান কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ পাছবুক বেংক পাছবুক প্লাছ আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড যিকোনো হ'লে হ'ল আৰু প্লাছ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যি আছে সেইখিনি লাগিব ইয়াৰ লগতে মেইন হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকে যদি এতিয়ালৈ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে অতি সোনকালে কৰি লওক কাৰণ এইটো মেণ্ডেটৰী হয় এইটো লাগিবই আপোনালোকক ইয়াৰ লগতে লাগিব আপোনালোকৰ বেংক পাছবুক কাৰণ পইচাটো আপোনালোকৰ ডাইৰেক্টলি বেংকত ট্ৰেন্সফাৰ হ'ব সো বেংকৰ পাছবুকৰ যিটো নাম্বাৰ আছে সেই পাছবুকৰ নাম্বাৰটো লাগিব বা আপোনালোকৰ পাছবুকৰ নাম্বাৰটো নিদিলেও যদি আপোনালোকৰ চেকবুক আছে তেনে চেকবুকৰ ডিটেইলছটো দিলেও হ'ব আৰু লাগিব পান কাৰ্ড সো এইখিনি হৈছে আপোনালোকৰ প্ৰয়োজনীয় যিখিনি ডকুমেণ্টছ আছে এতিয়া ফাৰ্ষ্ট টাইম আমি কৰিম কি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে এই পেজটোৰ যিটো ৰাইট সাইডত ইয়াতে সাইন আপ আৰু স্কিম ৰেজিষ্ট্ৰেশ্যন বুলি দুটা অপচন আছে ফাৰ্ষ্ট আপোনালোকে সাইন আপত যাব সাইন আপত ক্লিক কৰিলে ইয়াতে আপোনালোকৰ আহিব এপ্লিকেণ্ট নেম যিগৰাকী ব্যক্তিয়ে ইয়াতে এপ্লিকেশ্যন দিব বিচাৰিছে বা এপ্লাই কৰিব বিচাৰিছে তেওঁৰ ফুল নামটো ইয়াতে লাগিব আৰু মই আগতে কৈছিলোঁ এটা ইমেইল আইডি লাগিব বুলি ইয়াতে ইমেইল আইডিটো আপোনালোকে ফিল কৰিব আৰু তেওঁৰ কণ্টেক্ট নাম্বাৰটো যিটো কণ্টেক্ট নাম্বাৰত আপোনালোকৰ OTP যাব সো ইয়াতে ভালকে মানে যিটো ৰাইট কণ্টেক্ট নাম্বাৰ হয় সেইটো দি দিব আৰু ইয়াতে আপোনালোকে এটা পাছৱৰ্ড জেনেৰেট কৰিব লাগিব সেইটো নিজৰ সুবিধা মতে পাছৱৰ্ডটো আপোনালোকে দি ল'ব পাছৱৰ্ডটো ইয়াতে কনফাৰ্ম কৰিব লাগিব ফাৰ্ষ্ট আপোনালোকে এণ্টাৰ কৰিলে পাছৱৰ্ডটো তাৰপিছত নেক্সট ইয়াতে সেই পাছৱৰ্ডটোৱে কনফাৰ্ম কৰি দিব তাৰপিছতে আপোনালোকৰ ইয়াতে এটা কেপচা দিয়া থাকিব এই কেপচাটো ইয়াতে ফিল কৰাৰ পিছত ইয়াতে আহিব আপোনালোকৰ চেণ্ড OTP অহাৰ পিছত যেতিয়া আপোনালোকে এইখিনি ফিল কৰিব তেতিয়া চেণ্ড OTP আহিব আৰু আপোনালোকে যিটো মোবাইল নম্বৰ ইয়াতে দিব সেই মোবাইল নম্বৰটোতে OTPটো যাব আৰু নেক্সট পেজটোত আপোনালোকে OTPটো সাবমিট কৰি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব মানে আপোনালোকৰ সাইন আপ হৈ গ'ল এতিয়া আপোনালোকে কৰিব কি স্কিম ৰেজিষ্ট্ৰেশ্যনত যাব সাইন আপ কৰাৰ পিছত আপোনালোকে স্কিম ৰেজিষ্ট্ৰেশ্যনত যাব আৰু ইয়াতে আপোনালোকৰ যিটো মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে সাইন আপ কৰিছিলে সেই মোবাইল নম্বৰটোৱে ইয়াতে দি দিব ইয়াতে আপোনালোকে পাছৱৰ্ডটো লগইন কৰিব পাৰে বা OTP দিও লগইন কৰিব পাৰে সো মই ইয়াতে আপোনালোকক লগইন কৰি দেখাই দিছো সাইন আপটো আগতে মই কৰি ললো সো এতিয়া মই সেই মোবাইল নম্বৰটো দি ইয়াতে লগইন কৰি দেখাই আছো ফাৰ্ষ্ট মই ইয়াতে পাছৱৰ্ডত ক্লিক কৰিলো
ইয়াতে মই মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিম এতিয়া চাওক মই ইয়াতে মোৰ মোবাইল নম্বৰ ভৰালো প্লাছ ইয়াতে মই পাছৱৰ্ড দিলো আপোনালোকে ইচ্ছা কৰিলে OTPও দিব পাৰে কিন্তু পাছৱৰ্ডটো মনত থাকিলে পাছৱৰ্ডটো দিলে আৰু OTP মোবাইলত চেক কৰি থকাৰ কোনো প্ৰয়োজন নাই সো ইয়াতে সেইখিনি ভৰোৱাৰ পিছত মই কেপচাটো যিটো আছিলে কেপচাটো ফিল কৰিলো এতিয়া মই কৰিম লগইন কৰাৰ পিছত এতিয়া আপোনালোকৰ এই পেজটো খোল খাব এই পেজটোত এতিয়া আপোনালোকে কৰিব কি ইয়াতে আছে চাওক এপ্লাই ফৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে আপোনালোকৰ এনেকুৱা এখন ফৰ্ম আহিব এই ফৰ্মখনত আপোনালোকৰ ফুল ডিটেইলছ ভৰাব লাগিব ইয়াতে আপোনালোকৰ ফুল ডিটেইলছখিনি ভৰাব লাগিব এপ্লিকেণ্টজনৰ আৰু আপোনালোকক মই আগতে কৈছিলো যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব ইয়াতে চাওক ইয়াতে মেণ্ডেটৰী হয় ইয়াতে যিটো ৰেড মাৰ্ক দিয়া আছে ইয়াতে যিমানখিনি ঠাইতে আপোনালোকৰ ৰেড মাৰ্ক দিয়া আছে ৰেজিষ্টাৰ দিয়া আছে এইখিনি মেণ্ডেটৰী এইখিনি আপোনালোকে ফিল কৰিবই লাগিব আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো দি ইয়াতে আপোনালোকে ভেৰিফাই কৰি ল'ব লাগিব আৰু ইয়াতে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ কপি লাগিব আৰু ইয়াৰে সাইজ হ'ব লাগিব 20 KB আৰু ম্যাক্সিমাম হ'ব লাগিব 400 KB সো ইয়াতে আপোনালোকে কি সেক্টৰৰ বাবে এপ্লাই কৰিব বিচাৰিছে কি কেনেকুৱা ধৰণৰ ট্ৰেড কৰিব বিচাৰিছে গোটেইখিনি আছে আপোনালোকে ফৰ্মখন চালে ধুনীয়াকৈ বুজি পাব আৰু ইয়াতে 7 নেক্সট মাৰিলে লাষ্টত হৈ যাব সো এইখিনি কৰাৰ পিছত আপোনালোকৰ ইচ্ছা কৰিলে আপোনালোকে লগ আউট কৰি থব পাৰে সো এতিয়া মই এইটো লগ আউট কৰি দিম হোম বাটনত গ'লে আপোনালোকে ইয়াতে পাব চাওক হাউ টু এপ্লাই আছে ইয়াতে মই আপোনালোকক কৈছিলো যে ইমেইল আইডি এটা লাগিব বুলি কৈছিলো ইমেইল আইডিটো মেণ্ডেটৰী হয় কাৰণ যেতিয়া আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এখন চাৰ্টিফিকেট পাব সো এই ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে ৰেফাৰেন্স নাম্বাৰ যিটো পাব সেই নাম্বাৰটো দি আপোনালোকে ট্ৰেক কৰিব পাৰিব আৰু যদি আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত এই স্কিমৰ বাবে এলিজিবল হয় তেতিয়াহ'লে আপোনালোকৰ মোবাইল নাম্বাৰত নাইবা মোবাইল নাম্বাৰ আৰু যিটো ইমেইল আপোনালোকে দিব সেই ইমেইলটোত আপোনালোকৰ নটিফিকেশ্যন আহিব আপোনালোকে এই স্কিমৰ বাবে এলিজিবল হয় বুলি সেই কাৰণে ইয়াতে ইমেইল আইডিটো যিটো আছে সেইটো মেণ্ডেটৰী হয় সো এইখিনিয়ে হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান স্কিমত কেনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি লওক কাৰণ যদিও ডেট দিয়া আছে তথাপিতো লাষ্ট ডেটলৈ নৰয় আপোনালোকে সোনকালে এই ইজি প্ৰচেছত ৰেজিষ্ট্ৰেশ্যন কৰি লওক